Dear students, welcome to MNB Edu Hub. এই চেনেলটোৰ জৰিয়তে আমি তোমালোকৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিম 2023-24 সেশনৰ ইংলিশ বিষয়ৰ ক্লাস 9 আৰু ক্লাস 10ৰ প্ৰত্যেকটো লেসনৰ কোৱেশ্চন আৰু এনসাৰ। লগতে আমি আলোচনা কৰিম গ্ৰামাৰ সেকশন। যদি চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছা, চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। আজি তোমালোকৰ বাবে লৈ আহিছো Class 9 or প্ৰথমটো লেসন The Fun They Hadৰ প্ৰশ্ন আৰু তাৰ উত্তৰ। বলা আমি আৰম্ভ কৰিছো। পোনপ্ৰথমতে আমি প্ৰথমটি প্ৰশ্ন লৈ আহিছো। প্ৰথমটি প্ৰশ্ন 1 নম্বৰ প্ৰশ্ন যেটো আছে এটো হল How old are Margie and Tommy? Margie আৰু টমিৰ বয়স কিমান হেতু আমাক সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হ'ব Margie is 11 years old and Tommy is 13 years old. Margieৰ বয়স 11 বছৰ আৰু টমিৰ বয়স 13 বছৰ। 2 নম্বৰ প্ৰশ্ন What did Margie write in her diary? Margie তাইৰ ডায়েৰীত কি লিখিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Margie wrote in her diary, Today Tommy found a real book. Margie তাইৰ ডায়েৰীত লিখিছিলে যে আজি টমিয়ে এটা বাস্তৱ কিতাপ পাইছিলে। নেক্সট 3 নম্বৰ প্ৰশ্ন Had Margie ever seen a book before? Margie ইয়াৰ আগতে কেতিয়াও কিতাপ দেখা পাইছিলে নেকি হেতু সুধিছে আমাক। ইয়াৰ এনসাৰটো হ'ব No, Margie had never seen a book before. নহয়, Margie ইয়াৰ আগত কেতিয়াও কিতাপ দেখা পোৱা নাছিলে। নেক্সট 4 নম্বৰ প্ৰশ্ন What things about the book did she মানে ইয়াতে মাৰ্গীৰ কথা কৈছে find strange যে কিতাবত এনেকুৱা কি বস্তু আছিল যেটোৱে মাৰ্গীয়ে বহুত আচৰিত পাইছিলে। ৰাইট এনসাৰটো হ'ব the words of book stood still while the words of screen keep moving. This thing about books Margie found strange যে যিবোৰ words আছিল আখৰবোৰ আছিল এটো স্ক্ৰিনত কম্পিউটাৰ স্ক্ৰিনত মুভ হৈ থাকে। তাৰ মানে কম্পিউটাৰ স্ক্ৰিন এখনে থাকে তাতে ওয়ার্ডসবোৰ আহে আৰু তাৰ পিছত গুছি যায়। কিন্তু কিতাবত কি হয় কিতাবত প্ৰত্যেকটো পেজত ওয়ার্ডসবোৰ তেনেকুৱাকে তাতে থাকে মুভমেন্ট নকৰে। সেই বস্তুটোৱে মাৰ্গী তাৰ মানে স্ট্ৰেঞ্জ পাইছিলে আচৰিত পাইছিলে। নেক্সট 5 নম্বৰ প্ৰশ্ন What do you think a telebook is? এখন টেলিবুক কি হয় এটো আমাক সুধিছে। Your right answer to hobo a telebook is a book that can be read on screen. Word moves on the screen for the reader to read. এখন টেলিবুক এখন কিতাপৰ দৰে হয় যেটো স্ক্ৰিনত পঢ়িব পাৰি আৰু তাৰে যিবিলাক ওয়ার্ডস আছে মানে শব্দ আছে সেইবোৰ স্ক্ৰিনত মুভমেন্ট কৰে যাতে ৰিডাৰে পঢ়িব পাৰে। নেক্সট 6 নম্বৰ প্ৰশ্ন Where was Margie's school? Did she have any classmate? Margieৰ স্কুলখন ক'ত আছিলে আৰু তাইৰ কোনো শ্ৰেণী বান্ধৱী বা বন্ধু আছিল নেকি? ইয়াৰ ৰাইট এনসাৰটো হ'ব Margie's school was in her home itself right next to her bedroom. No, Margie did not have any classmates. Margieৰ স্কুলখন তাইৰ ঘৰৰ ভিতৰতে আছিল আৰু তাইৰ বেডৰুম যিখন আছিল হেইটোৰ কাষতে আছিল আৰু তাইৰ কোনো শ্ৰেণী বন্ধু বা বান্ধৱী নাছিল। নেক্সট কোৱেশ্চন নম্বৰ 7 লৈ আহিছো What subject did Margie and Tommy learn? Margie আৰু টমিয়ে কি বিষয় শিকিছিলে স্কুলত হেতু সুধিছে আমাক আৰু ইয়াৰ ৰাইট এনসাৰটো হ'ব Margie and Tommy learned geography, history and arithmetic. মানে ম্যাথমেটিক্স। মাৰ্গী আৰু টমিয়ে স্কুলত জিওগ্ৰাফি, হিষ্ট্ৰী আৰু এৰিথমেটিক শিকিছিলে মানে গণিত বিষয়, ভূগোল, ইতিহাস আৰু গণিত। নেক্সট আমি 2 নম্বৰ প্ৰশ্নটো লৈ আহিছো। 2 নম্বৰ প্ৰশ্নটো আমাৰ চেপ্টাৰৰ পৰা আমাৰ এটা সেন্টেন্স দিয়া আছে আৰু এই সেন্টেন্সটোৰ ওপৰত বেস্ড কৰি কোৱেশ্চন দিয়া আছে। এইবিলাক কোৱেশ্চনৰ এনসাৰ কৰিব লাগে। 1 নম্বৰত আছে আমাৰ এটা সেন্টেন্স দিয়া আছে I would not throw it away. ইয়াৰে প্ৰথমটো প্ৰশ্ন দিয়া আছে Who says these words? এই বাক্যখাৰ মানে এই শব্দবোৰ কোনে কৈছিলে হেতু সুধিছে আমাক।
ইয়াৰ ৰাইট এনসাৰটো হ'ব টমি said these words মানে টমিয়ে এই শব্দবোৰ কৈছিলে what does it refers to এই সেন্টেন্সটোত যে it দিয়া আছে এটো কি বুলি বুজাইছে ইয়াতে it refers to a old book that Tommy found ইয়াতে তাৰমানে it মানে এটা old bookৰ কথা কৈছে যিটোৱে টমিয়ে পাইছিলে নেক্সট 3 নম্বৰ প্ৰশ্ন what is it being compared with by the speaker ইয়াতে it যিটোৰ অৰ্থ আমি old book বুলি ইয়াৰ আগৰ প্ৰশ্নত পালো এই বস্তুটোক স্পিকাৰে কাৰ লগত তুলনা কৰিছিলে আৰু এটোৰ ৰাইট আনসাৰ হ'ব the speaker compared it with a telebook আৰু স্পিকাৰ জনে old book to এটা টেলিবুকৰ লগত কম্পেয়াৰ কৰিছিলে নেক্সট 2 নম্বৰত আমাৰ এটা সেন্টেন্স দিয়া আছে হেতু হল sure they had a teacher but it was not a regular teacher it was a man আৰু এটোৰ ওপৰত বেস কৰি আমাক তিনিটা প্ৰশ্ন দিছে এক নম্বৰত আছে how does they refer to ইয়াতে they মানে কাক ৰিফাৰ কৰা হৈছিল কাক বুজোৱা হৈছিল এনসাৰটো হ'ব they refers to the students of the old time ইয়াতে they মানে যিবিলাক ষ্টুডেন্ট পুৰণা সময়ৰ যিবিলাক ষ্টুডেন্ট আছিল ইহঁতক কোৱা হৈছে 2 নম্বৰ প্ৰশ্ন what does regular teacher mean regular teacher মানে কি বুজোৱা হৈছে ইয়াৰ ৰাইট আনসাৰ হ'ব regular teacher mean a mechanical teacher ইয়াতে regular teacher মানে এজন মেকানিক্যাল টিচাৰক বুজোৱা হৈছে নেক্সট 3 নম্বৰ প্ৰশ্ন what is it contrasted with ইয়াতে কি দুটা বস্তুৰ মাজত পাৰ্থক্য কৰা হৈছে হেতু সুধিছে আমাক ৰাইট আনসাৰটো আছে a mechanical teacher and a human teacher are being compared here ইয়াতে এজন মেকানিক্যাল টিচাৰ আৰু এজন মানৱ শিক্ষক আৰু লগত কম্পেয়াৰ কৰা হৈছে ইয়াৰ ষ্টুডেন্টস আমি তোমালোকক প্ৰথম দুটা প্ৰশ্ন যি আছিল এই দুটা প্ৰশ্ন আমি তোমালোকক আজি ভিডিও বনাই দেখাই দিলো যদি তোমালোকৰ এইবিলাক প্ৰশ্নৰ পিডিএফ ফাইল লাগে তেতিয়া হলে মোৰ WhatsApp নম্বৰ 9678533896 এই নম্বৰটোত WhatsApp কৰিব পাৰিবা মই তোমালোকক পঠাই দিম নেক্সট যি দুটা প্ৰশ্ন আছে 3 নম্বৰ আৰু 4 নম্বৰ এটো আমাৰ নেক্সট পাৰ্টৰ ভিডিওত আমি দি দিম তোমালোকক যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে লাইক কৰিবা কমেন্টস কৰিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ কৰিবা ধন্যবাদ